শ্ৰীকৃষ্ণ হোৱা সহজ আছিল জানো? জন্মৰ আগৰ পৰাই মৃত্যু সন্মুখত কিমান বিৰহ বুকুত বান্ধি এটি শিশুৱে জন্মৰ দিনাই পিতৃ মাতৃৰ পৰা দূৰ হ'ব পাৰে। 16 বছৰ বয়সলৈকে শিক্ষাৰ পৰা দূৰত, যাৰ বাবে তেওঁৰ বাঁহীত সৃষ্টি হৈছিল হেজাৰটা সুৰ, সেই ৰাধাৰ পৰাও আজীৱন দূৰত্ব। কা পুৰুষ নাম পাইছিল তেওঁ। নিজৰ মানুহখিনিক জৰাসন্ধৰ পৰা ৰক্ষা কৰি যমুনাৰ পাৰৰ পৰা আন ঠাইত সংস্থাপিত কৰাৰ বাবে। কৃষ্ণ হোৱা সহজ আছিল জানো? কৃষ্ণ আমি প্ৰতিদিনেই হেজাৰটা ধুমুহালৈ হাঁহি থকা মুখবোৰ কৃষ্ণ, সমাজৰ প্ৰতিগৰাকী দ্ৰৌপদীৰ বাবে থিয় হৈ থকা ককায়েকজন কৃষ্ণ। মহাভাৰতৰ যুদ্ধত অৰ্জুনৰ সাৰথি হোৱাৰ দৰে, আৰে ভাই টেনশ্যন কিহৰ, মই আছোঁ নহয়, তই আগুৱাই যা, কোৱা বন্ধুজনেই কৃষ্ণ। প্ৰেমক পূজাৰ স্থান দিয়া